নমস্কাৰ সকলোকে আমি সকলোৱে মিলি আম খাবৰ কাৰণে আমাৰ ভণ্টিয়ে পিহি আছে দেই অকণমান দেৰিকে খাবলৈ হ'ব আৰু আমি সকলোৱে পেহীহঁত চব বহি আছে আৰু পেহী বোৱাৰী বাই বাই দিয়া এইয়া এয়া খুৰা এয়া জোৱাই চব আম খাবলৈ বহি আছে আৰু আপোনালোকে জানেনে কেঁচা আমত প্ৰচুৰ পৰিমাণে ভিটামিন চিৰ লগতে এ প্ৰচুৰ পৰিমাণে পোৱা যায়। ই শৰীৰক শীতল কৰি ৰাখে। আমত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্টো থাকে। কেঁচা আম নিমখৰ সৈতে খালে পানী লগাৰ পৰা ৰক্ষা কৰে। কেঁচা আমে কোষ্ঠকাঠিন্য গেছ আৰু বদহজমৰ সমস্যা দূৰ কৰে। চুলি মজবুত কৰি তোলে। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই ছালখনক উজ্জ্বলতা প্ৰদান কৰাৰ লগতে চুলি সৰা সমস্যা কমায়। কেঁচা আমত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে বাবে এনিমিয়া দাঁতৰ আলুৰ পৰা তেজ ওলোৱা ৰোধ কৰে। কেঁচা আমে লিভাৰৰ সুৰক্ষা দিয়ে। খাবলৈ কেনেকুৱা হৈছে কেনেকুৱা হৈছে ছোৱালী টেষ্টি টেষ্টি টেষ্টি